Messenger Pauli Falasil gitu. Ini jamun. Oh. হাই নাই দেখোন এখন বিল পিলিবা হ'লে ভাল আছিল বাজাৰৰ ফালে যাব লাগিছিল এখন বিল পিলি আহিছে ক'ত যায় সুধি চাওঁ দাদা ৰখকচোন দাদা দাদা বাজাৰৰ ফালে যাবি নেকি দাদা গৰখীয়া কাৰণে যাব নেকি যাম দিয়ক বহা দাদা অলপ সময় ৰাখিব নেকি হ'ব দিয়ক এতিয়া জানো মোৰ আকৌ ভাড়া নাই আছে অলপ দাদা মানে মই আহিম এতিয়া লগত দাদা হৈছে বলক
গৈছিলোঁ নেকি? গৈছিলা। দাদা আপোনাৰ বাৰু ভাড়া আছে নেকি? নাই দিয়া। তিনিআলিলৈ যাবা নেকি? যাম দিয়ক। ছোৱালীজনী বহুত সহজ সৰল। আজি মোৰ মনৰ কথাটো কৈয়ে দিওঁ নেকি? কতেনো থমকিলে বাতৰুৱা মন, হেঁপাহৰ লাগি লাগি উতনুৱা মন। কাকে দেখি আজি পাগল মন, হিয়াতে সাঁচি গড, মোৰ মনৰ কথাটো আজিও কোৱা নাই। ৰাখিবি যতনেৰে ফাগুনক মোৰ। এনেকৈয়ে ছোৱালীজনী তিনিআলিলৈ গুচি গ'ল। ল'ৰাজনে ছোৱালীজনীলৈ কিছুপৰ অপেক্ষা কৰিলে। কিছুপৰ ৰোৱাৰ পিছত ল'ৰাজনৰ স্কুলৰ টাইম হোৱাৰ বাবে স্কুললৈ গুচি গ'ল। কিন্তু বেচেৰা ল'ৰাজনৰ মনৰ কথা মনতে ৰৈ গ'ল। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল, কিন্তু ল'ৰাজনে ছোৱালীজনীক আৰু কেতিয়াও লগ নাপালে। ল'ৰাজনে ছোৱালীজনীৰ পদূলিৰ মূৰেৰে অহা যোৱা কৰিলে যদিও ওচৰ চুবুৰীয়াৰ পৰা গম পালে যে ছোৱালীজনী মাক দেউতাকৰ সৈতে ক'ৰবালৈ গুচি গ'ল। কিন্তু ক'লৈ গুচি গ'ল, কি হ'ল ল'ৰাজনে গম নাপালে। আৰু এনেকৈয়ে ল'ৰাজনৰ প্ৰেম কাহিনী আধৰুৱা হৈ ৰৈ গ'ল। আপোনালোকে যদি পিলপিলি চালকৰ আধৰুৱা প্ৰেম কাহিনী সম্পূৰ্ণ হোৱাটো বিচাৰে, তেনেহ'লে আমাক কমেণ্ট কৰি জনাওক। আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু আমাক পাৰ্ট 2 লাগে নে নালাগে সেইটো জনাব। ধন্যবাদ।